কেকেছা মই এতিয়া অকলে অকলে ইমান সোপা মানুহৰ আগত কি কৰি আছো কিনো ক'বলৈ অ' জিনজিন কেকেছাই বেঙেনা দিছে যেন কিনো কম সকলোকে এটাই কৈছো হাই মোহন আহি ষ্টেজত আছে কেকেছা নাই কেকেছাই মই দুইটা এগ্ৰিমেণ্ট কৰিছো পইচা লৈছো মোকো যেনিবা 70 টকা এটা দিছে আজি কাৰণে কিন্তু মই অকলে অকলে যে কৰিব লগা হৈছে কেকেছা ক'ত অ' কেকেছা এডাল কি গানত নাচিছে মেও 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 বুৰ্বক কেকেছাৰ টুৰ কেকেছা জীৱনত ইমান ধুনীয়া কেতিয়াবা হ'ল আৰে তোতকে চিনিয়ৰ নহয় জানো সেইকাৰণে অলপ হিৰো এণ্ট্ৰি মাৰিছো কি কয় ৰাই হিৰো শ্বাহৰুখ খানৰ নিচিনা কেকেছা ইয়ো কেতিয়াবা হৈছে হিৰো হিৰো না হিৰো মই কেকেছা সৰু পৰাই চিনি পাওঁ আপুনি মোক বেঙেনা দিবলৈ আহিছে তোক মই কি প্ৰমাণ দিলে তই গম পাবি যে মই তোক কেকেছা একো মই কৈছো আপুনি যাক ইয়াত কেকেছা অহা কথা কেকেছাক মই বাচ্চা কালৰ পৰা চিনি পাওঁ কেকেছা এনেকুৱা নাচে আৰে বাবা কেকেছাৰ হৈ গ'ল হিৰো কি প্ৰমাণ দিম মই আৰু কম শুনিবি চাবি আচ্ছা ৰাইজ একেলগে কওক আও হৰি কেকেছা এ মজা এইবিলাক প্ৰমাণ দি আমি নামানিছো আপুনি ৰাইজৰ আগত এনেকুৱা এটা প্ৰমাণ দিয়ক য'ত মানুহক বিশ্বাস কৰিছে কেকেছা মোৰ বিশ্বাস কৰিছে কেকেছা ভোটাৰ আইডি আধাৰ কাৰ্ড দিলে নহ'ব এইবিলাক ফুটাই দি আমি চিনি নাপাওঁ ঠিক আছে এনেকুৱা এটা চিনাকি দিম ৰাইজে গম পাই যাব কেকেছা তই গম পাবি কেকেছা হ'ল ৰেডি ঠাণ্ডা দিনৰ সৰু ল'ৰা ছোৱালী সঘনাই হয় য মোহনৰ কাৰণে চিনাকি হৈছে কেকেছা মজা এইটোহে আমাৰ আস্তি কেকেছা ভাল হ'ব যা বহুত ডাঙৰলৈকে সৰু ল'ৰা ছোৱালী হৈ থাকে প্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছো ইম্পেৰিয়েল ব্লু ছুপাৰ হিট নাইট শ্ব'লে মেন উইল বি মেড স্বাগতম জনাইছো আপোনালোকক ইমান সুন্দৰকৈ এই অনুষ্ঠান সহায় কৰাৰ বাবে শ্ৰদ্ধা জনাইছো সেই আৰক্ষী বিষয়াসকলক যি ইমান সুন্দৰকৈ অনুষ্ঠানটো সফল হোৱাৰ বাবে তেওঁলোকে নিজৰ কৰ্তব্য কৰি আছে মই শ্ৰদ্ধা জনাইছো জয় হিন্দ আপুনি ইমান সোপা ইয়াত ইমান ধুনীয়া ডাঙৰ প্ৰগ্ৰাম পাতিছে ইমান মানুহ আছে অসমীয়াত কিয় দিছে অকণ ষ্টাইল কওক ইংলিছত বুজা ন यू जो मैंने यू जो बोल रहा है वो एकदम सही बात है क्योंकि मुझे भी ये तो हिंदी आ गया आई वांट टू से यू ऑल दैट
we are very thankful because it's our first time show with Jubin Garg. Please big hand. Thank you. আপোনালোকে নবজালে আমিয়ে বজাইলো কথা নাই. It's your first time show. হৈ যাব ইমান ধুনীয়া ইংলিছ কৈছে ইয়াত এটা মানুহ নাথাকিব চা এটা কাম কৰ তই ক'ব পাৰিবি ইংলিছ তই যে উস্তাদি মাৰিছ তই ক'ব পাৰিবি মই ইংলিছ ক'লে ইয়াত চব মানুহ জেগাতে হৈ যাব চা মানুহ ৰখা দায়িত্ব মোৰ তই যে মোক কেনেকৈ ইনচাল্ট কৰিলি তই কচোন শুন মই ইংলিছত ভাষণ দিওঁ শুনিব দে Ladies and gentlemen, please listen. What is he মানে ক'ব শেষ এডাল যে কিতি ইংলিছ মাৰি আছে অ' নাই এইটো এনেকুৱা এটা ইংলিছ তেখেতসকলে নুবুজিলে নাই ময়ো ভালকৈ বুজা নাই মই ইংলিছ মাৰোঁ ইংলিছত ভাষণ দিছোঁ হা কিবা এটা খাই আহিব লাগিছিল নেকি চা আগতে ইংৰাজী ভাষণটো দি ল ইংলিছত Ladies and gentlemen, ভাল হৈছে ক ladies and gentlemen, ধুনীয়া ক hey আছিলে ladies and gentlemen, বোলে www.com বাকীখিনি পিছত সঁচাকৈ খুব ভাল লাগিছে আজি দিনটো বাকীখিনি বোলে আকৌ পাছত ক www.com বাকীখিনি পিছত কম মানে অকণ পিছৰ পৰা কম মানে আজি আমাৰ যিটো কাৰণে মাতিছে সেই মূৰটো মাৰি দে এনেকৈ টকটাক বোলে জুন জুলাই আগষ্ট মোৰ ভাষণ সমাপ্ত আচলতে মানুহবিলাক নাৰ্ভাছ হয় ইংলিছ বুলি ক'লে বাট আই এম নট বিকজ হোৱাট ইজ ইংলিছ English is a chota sa language. English is coming from East India Company. What is English? What is language? The language is the main equilibrium of domestication. There is no heart of communication without permission. Every man knows period that you can be not allowed, but you should not agreement on India. Kiba buji paise na? Nai pura? মই বুজি পোৱা নাই আপোনালোকে ক'বা বুজি পাব কিন্তু এটা কথা ক'লো যদি আপোনালোকে বুজা নাই তেতিয়াহ'লে মোক সুধিব ক'ব যে আপোনালোকে বুজা নাই যদি আপোনালোকে নকয় যে আপোনালোকে নাই বুজা মই কেনেকৈ বুজিম যে আপোনালোকে নাই বুজা If you don't understand, then tell me that you don't understand. If you don't tell me that you don't understand, then how can I understand that you don't understand? বোলে আও হৰি একবাৰ দেয়া বিচাৰক গীত এটা গাওঁ ৰাইজ গাওঁ নে খালি লগত ডগৰটো হ'লে ভাল হয় নাই তথাপি গাওঁ একবাৰ হৰি বল মন ৰচনা থেংক ইউ চাপৰি ন ফ্ৰীডম থেংক ইউ মানৱ দেহাৰ গৈৰৱ কৰিও না আকৌ এবাৰ গাওঁ অকণমান ৰিডমটো ন একবাৰ হৰি বল মন ৰচনা মানৱ দেহাৰ গৈৰৱ কৰিও না ভাদ মাহ মগুমা কাতি মাহ মাতিমা ভাদ মাহ মগুমা কাতি মাহ মাতিমা হৰি বল মন ৰচনা মানৱ দেহাৰ গৈৰৱ কৰিও না মগুমা কাতি মাহ মাতিমা ভাদ মাহ মাতিমা কাতি মাহ মাতিমা ভাদ মাহ মগুমা এই দেহ জুনা ভাদ মাহ মগুমা ভাদ মাহ মাতিমা এই দেহ মাতিমা ভাদ মাহ মগুমা কাতি মাহ মাতিমা নহয় যে আপুনি ডগৰ কথা ক'লে যে ডগৰ আপোনালোকে ক'ত শুনিলে ডগৰে এনেকে মাতে ভাদ মাহ মগুমা কাতি মাহ ভাদ মাহ মগুমা তাই দেহান মাহে মা মই কিমান টেনশ্যনত আছো জানো তই যে গানটো বেয়া কৰি দিলি মণিৰ লগত লাগি আহিছো তাই কিবা বস্তু এটা লাগে ফোন কৰেহে লাগে সেইজনী অথনি এবাৰ 10 বাৰমান ফোন মাৰিছো জুবিন দা জুবিনদা অহা নাই আপোনাৰ ফোন আহিছে হেল্ল' মণি ভালকে শুনা নাই অকণ বাহিৰলৈ ওলাই কোৱাচোন মণি নেটৱৰ্কৰ প্ৰব্লেম হেল্ল' নেলাগে হেল্ল' মোৰ শাৰী কি হ'ল
অ মণি একদম ধুনীয়া সময়ত ফোন কৰিছা মই তোমাৰ কথা কৈ আছো তুমি বহুত বছৰ জীয়াৰ নাথাকিলেও গিৰিয়াৰ থাকিব কিন্তু দেই মই তাকে দোকানীৰ লগত কথা পাতি আছো ৰ'বা শাৰী এখন ৰ'বা দোকানীটো কোন হেৰি এই দাদা এই শাৰীখনৰ মই দোকানতে আছো তুমি ভাল সময়ত কৈছা এই শাৰীখনৰ দাম কিমান শাৰীখন মই চাহৰ দামহে জানো যে শাৰীখনৰ এখন খাই দাম 10টা আঙুলি এইটো বেলেগ শব্দ নহয় ৰ'বা এই দোকানত মানে উৰহ আছে উৰহ এটা মাৰিছো কামুৰি আছে ৰ'বা কিমান দিব কমাই কিমানত দিব সেইটো কওক আমি কিমানত দিব কিমান বুলি ক'ম দামটো কওক ভালকে কওক খচখচীয়া 10 টকা নহয় ৰ'বা কিবা কুকুৰ পোৱালি এটা গুচকিলো চিঞৰি দিছে হেৰি হেৰি নহয় তুমি প্লিজ মণি তেনেকৈ নক'বা কিন্তু নালাগে বুলি নক'বা মানে বহুত ভাল পাওঁ তোমাক তেনেকৈ নক'বা তুমি বিশ্বাস নক'বা শুনা অলপ কালি এয়াৰত এৰি দিছোঁ শুনা তোমাক 10,000 টকীয়া শাৰী মই কিয় দিব নোৱাৰিম দৰমহা পইচা কম হ'ব পাৰে কিন্তু মই লাগিলে নিজৰ কিডনী দুটা টুকুৰাকে বেছি হ'লেও মই তোমাক 10,000 টকীয়া শাৰী দিম হে হৰি নেলাগে আপুনি কিডনী বিক্ৰী কৰি মোক শাৰী পিন্ধাব নেলাগে পুৰণা শাৰী আছে মই তাকেই পিন্ধিম আপুনি খালি সোনকালে মানুহটো ঘৰলৈ আহক হ'ব দিয়া লাভ ইউ কি ক'লে তা মণিক বহুত ভাল পাওঁ মই পাইছো সংসাৰত মই কৈছো সদায় সমস্যা থাকিব হয়নে ৰাইজ সংসাৰত আমাৰ জীৱনত সমস্যা থাকিব কিন্তু সমস্যাটো ছল্ভ কৰি আগবাঢ়ি যোৱাটোহে মূল কথা হয়নে